প্রথম তই প্রথম তই প্রথম তই প্রথম তাহলে বুড়াই হয়ে গেল ভগবান তই প্রথম তই তো জেলত নগলি হ্যাঁ এটা সব আমার প্রথম আইফালে মুখটো দেখা পাব আর কোন কোন প্রথম এই প্রথম আমার একদম প্রথম জেনারেশন গণতান্ত্রিকভাবে প্রথম ভোট সাব্যস্ত করিব আমার কারণে খুব মানে ভাল কথা যে এতিয়া বহুত নতুন জেনারেশনে এইবাৰ মানে আমাৰ এই ভোটৰ আণ্ডাৰত মানে ভোটাৰ তালিকাত আহি গ'ল আৰু তেওঁলোকে এতিয়া দেশ গঠন কৰিব গতিকে তেওঁলোকৰ ভোট সাব্যস্ত কৰি তেওঁলোকে দেশৰ নেতা বাছনি কৰিব শুভেচ্ছা থাকিল তোমালোকৰ দিন ভাল হওক আৰু তোমালোকৰ এই সিদ্ধান্তই দেশখনৰ ভাল পৰিৱৰ্তন আনিব পাৰো ঠিক আছে যে আজি দেশৰ নতুন চৰকাৰৰ কাৰণে আমাৰ নিজৰ নিজৰ ঠাইৰ পৰা নিজৰ সাংসদক আমাৰ প্ৰতিনিধি হিচাপে আমি নিৰ্বাচিত কৰাৰ হকে ভোটদান কৰিছোঁ গতিকে আহক আমি চবে ভোটদান কৰি 100% আমাৰ জাগাৰ পৰা আমি এই ভোটত অংশীদাৰী হ'ম আৰু দেশৰ কাৰণে যে এটা নতুন চৰকাৰ গঠন নতুন নেতা গঠন কৰা যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ আমি অংশীদাৰ হ'ম গতিকে ভৱিষ্যত ভাৰতৰ এটা ভোটে দি নাথাকিবি পিছত MLA টেমএলএ উঠিবি তোমালোকে হ'ব তো মই ভোট দিয়া হওঁ ৰখি থাকা বাবে আমিও ইয়াৰ অংশীদাৰী হ'ম